हेलो फ्रेंड्स, स्वागतम आप लोगों को एक नतुन भिडिओ लै। फ्रेंड्स, इंडियन रेलवे ग्रुप डिर प्राय 22,000 अधिक पदर शर्ट नोटिस इतिमध्ये ओলাই পৰিছে। तो এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, এজ লিমিট কি থাকিব, তাৰ পিছত আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আদি গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু আগলৈ এনে ধৰণৰ জব আপডেটবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তো ফ্ৰেন্ডছ, এইখন হৈছে ইয়াৰ শৰ্ট নোটিছখন। তো ইয়াত যদি আপোনালোকে চায়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱেজ, তাৰপিছত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডছ, চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নোটিছ, CEN নাম্বাৰ অৰ্থাৎ এডভাৰ্টাইজমেণ্ট নাম্বাৰটো দিয়া আছে। তাৰপিছত তলত আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আৰু ক্লজিং ডেট দুইটাই দিয়া আছে। তো ইয়াত 21 জানুৱাৰী 2026ত আপোনালোকৰ এই পদসমূহৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু 20 ফেব্ৰুৱাৰীত আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছ শেষ হ'ব। তাৰপিছত তলত পোষ্ট নেম, ইনিচিয়েল পে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰপিছত এজ আৰু কিমানটা ভেকেঞ্চি ওলাইছে সেইখিনি বস্তু ইয়াত দিয়া আছে। তো ইয়াত থকা গোটেইখিনি পোষ্টে ইয়াত লেভেল 1ৰ পোষ্ট হয়। লেভেল 1 বুলি কওঁতে ৰেলৱেত সাধাৰণতে বিভিন্ন ধৰণৰ পোষ্ট থাকে। তাৰপিছত ইয়াত আপোনালোকৰ ইনিচিয়েল পেটো 18,000 দিয়া আছে। তো এই ইনিচিয়েল পেটোৰ লগত আপোনালোকৰ আৰু কিবা কিবি যোগ হৈ আপোনালোকৰ চেলেৰিটো প্ৰায় 30,000ৰ ওচৰত হৈ যাব। তাৰপিছত ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত দিয়া নাই, কাৰণ এইখন যিহেতু এটা শ্বৰ্ট নোটিছ, তো ইয়াত আপোনালোকৰ গোটেইখিনি তথ্য ভালদৰে দিয়া হোৱা নাই। তথাপি মই আপোনালোকক কৈ দিওঁ যে এইসমূহ পোষ্টত আবেদন কৰাৰ বাবে আপোনালোকে কেৱল 10 পাছ কৰিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আগতে গ্ৰুপ ডিৰ যিকোনো পোষ্টত আবেদন কৰাৰ বাবে আপোনালোকৰ ITI চাৰ্টিফিকেট বিচাৰিছিল, কিন্তু বৰ্তমান আপোনালোকৰ কোনো ধৰণৰ ITI চাৰ্টিফিকেট নালাগে। তো এইখিনি তথ্য মই আপোনালোকক ইমান ভালদৰে দিয়াৰ কাৰণ হৈছে যে দুদিন আগত মই অলৰেডি গ্ৰুপ ডিৰ এক্সাম দি আহিছোঁ। তাৰপিছত ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে। তো ইয়াত আপোনালোকে 18ৰ পৰা 33 বছৰ বয়সলৈকে আপোনালোকে এইসমূহ পোষ্টত আবেদন কৰিব পাৰিব। তদুপৰি কাষ্ট অনুযায়ী আপোনালোকে 3ৰ পৰা 5 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন পাই যাব। এইখিনি বস্তু ইয়াত দিয়া নাই যদিও আপোনালোকে অফিচিয়েল এডভাৰ্টাইজমেণ্টখন চালে গোটেইখিনি বস্তু গম পাই যাব। অফিচিয়েল এডভাৰ্টাইজমেণ্টখন এতিয়ালৈকে ওলোৱা নাই, তো যেতিয়াই ওলাব মই মোৰ হোৱাটছআপ চেনেলত আপলোড কৰি দিম। তো ইয়াৰ বাবে আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ৰাখিব, যাৰ লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। তাৰপিছত ইয়াত আপোনালোকৰ টেণ্টেটিভ ভেকেঞ্চিজ অৰ্থাৎ আনুমানিক ভেকেঞ্চিসমূহ দিয়া আছে। তো ইয়াত আপোনালোকৰ প্ৰায় 22,000 পদ মুকলি হৈছে বুলি উল্লেখ আছে। বাকী একজেক্ট ভেকেঞ্চি আপোনালোকে অফিচিয়েল এডভাৰ্টাইজমেণ্টখন ওলালে গম পাই যাব। তাৰপিছত তলত যদি আপোনালোকে চায়, তো ইয়াত আপোনালোকৰ কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন দিয়া আছে অনলাইন এপ্লিকেশ্যনৰ। তো এইখিনি বস্তু আপোনালোকে নিজে পঢ়ি চাই ল'ব। তাৰপিছত আপোনালোকে নটিছখন তলফালে স্ক্ৰল কৰিলে ইয়াত আপোনালোকে RRB নেম আৰু সিহঁতৰ ৱেবছাইটসমূহ দেখা পাব। তো ইমানখিনি তথ্যই আছিল এই শ্বৰ্ট নোটিছখনত। তো এতিয়া মই আপোনালোকক এই পোষ্টসমূহৰ চিলেকশ্যন প্ৰচেছ আৰু এপ্লিকেশ্যন ফিছৰ বিষয়ে ক'ম। তো এইসমূহ পোষ্টত আপোনালোকৰ চিলেকশ্যন 4টা ষ্টেপছত হ'ব। প্ৰথমতে আপোনালোকে CBT 1 এক্সাম দিব লাগিব, য'ত আপোনালোকৰ 4টা ছাবজেক্ট থাকিব আৰু 4টা ছাবজেক্টৰ টোটেল মাৰ্ক থাকিব আপোনালোকৰ 100 মাৰ্ক আৰু সময় থাকিব আপোনালোকৰ হাতত 90 মিনিটছ। আৰু লগতে থাকিব 1/3 নেগেটিভ মাৰ্কিং, অৰ্থাৎ আপোনালোকে 3টা কুৱেশ্যন ভুল কৰিলে আপোনালোকৰ 1 মাৰ্ক কাটা যাব। কম্পিউটাৰ বেছ টেষ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিব লাগিব, য'ত ল'ৰাসকলে 35 কেজিৰ বস্তা এটা 100 মিটাৰ দূৰত 2 মিনিটৰ ভিতৰত ৰাখিব লাগিব আৰু লগতে 1000 মিটাৰ ৰানিং 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছত ছোৱালীসকলে 20 কেজি ওজনৰ বস্তা এটা 100 মিটাৰ দূৰত 2 মিনিটৰ ভিতৰত ৰাখিব লাগিব আৰু ৰানিঙৰ ক্ষেত্ৰত ছোৱালীসকলে ছেম ডিষ্টেঞ্চ 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব। তো এইখিনি আছিল চিলেকশ্যন প্ৰচেছ। তো এতিয়া কথা পাতোঁ আমি এপ্লিকেশ্যন ফিছৰ বিষয়ে। তো অনলাইন এপ্লাইৰ বাবে জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 500 পে'মেণ্ট কৰিব লাগিব আৰু SC, ST, PWD, ওমেন আদি ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপোনালোকৰ মাজলৈ এটা সৰু জব আপডেটৰ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু যেতিয়াই এই পোষ্টসমূহৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, মই অনলাইন এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। তো ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব।